ওয়েলকাম টু মাই ইউটিউব চেনেল খাই পাতফলা। আজি অলপ ওলাই আহিছোঁ ঘৰৰ ওচৰতে, বিশেষ দূৰলৈ নহয়। আৰু ব্লগটোন এনেই আৰু আপোনালোকক কি কৰিছোঁ সেয়াকে দেখাম। এয়া চাওক আমাৰ ঘৰৰ ওচৰৰ এই ছোৱালীকেইজনী এনেই আৰু ওচৰতে ৰৈ আছে। কি কৰিছা ভণ্টি? এনেই আছো। তোমাৰ চশমাখন ধুনীয়া লাগিছে দেই। চাওঁ এবাৰ চাই দিয়া। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিজাৰাণী বৰা। ঠিক আছে। এজনী আমাৰ নামটো কৈ দিয়া তোমাৰ। নামটো নকয় আকৌ, ইমানেই লাজ দেই। বোলক এবাৰ এইফালে আহি আছোঁ এনেই ওচৰতে। ৰ'ব দেই চাব আৰু এগৰাকী। আকৌ এবাৰ দেখাই দিয়া, ভাল লাগিছিলে। তোমাৰ নাচটো ধুনীয়া লাগিছিলে, আকৌ এবাৰ দেখাই দিয়া। লাইক চাক কৰি দিবা, আমাক খুৰীয়ে নতুনকৈ ব্লগ চগ বনাইছে, মই গম নাপাওঁ, আজিহে গম পাওঁ। আকৌ এবাৰ দেখাই দিয়া। আকৌ নাচি তোমাৰ নাচটো দেখিলে ছাবস্ক্ৰাইবাৰ ধেৰ হ'ব। দেখিছে এয়া আপোনালোকে চব ধুনীয়াকৈ এনেই পথাৰৰ ফালে ওলাই আহিছোঁ আজি আপোনালোকক অকণমান দেখাওঁ বুলি। ওচৰতে, বেছি দূৰ নহয়, আমাৰ ঘৰৰ ওচৰতে। এইফালে চাওক পৰিৱেশটো আপোনালোকে অকণমান চাওক। ভাল লাগিছেনে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। আৰু এইকেইজনী ছোৱালী আহি আছে দেখিছে। আৰু আজি আমাৰ গৰু এজনী জগিলে নহয়, আপোনালোকে চাব নেকি? ৰ'ব দেই দেখাইছোঁ। এইটো চক গৰু পোৱালি। চক আপোনালোকে এই সৰু সৰু ছোৱালীকেইজনীয়ে কেনেকৈ টানি আছে দেখিছে। এইয়া এজনী পৰি গৈছেগৈ, টানি আছে দেখিছে। এইয়া এজনী পৰি গৈছেগৈ। এইজনী আমাৰ ফুলকুমলীয়া ছোৱালীজনী দেখিছেনে আপোনালোকে কেনেকৈ টানি আছে, খেলি আছে। এইবিলাক দেখিলে আপোনালোকৰ সৰুকাললৈ মনত পৰেনে? দেখিলে নিশ্চয় মনত পৰে। আমিও এনেকৈ সৰুতে খেলিছিলোঁ টনাটনি ৰাস্তাৰ মাজত। এয়া দেখিছে, টানিছানে? পাৰিছা ভণ্টি? নোৱাৰিছে দেই, যেনে তেনে টানিছে আৰু। আমিও আগতে এনেকৈ খেলিছিলোঁ, টানিছে আৰু বেছেৰি যেনে তেনে ৰাস্তাৰ মাজে মাজে। আৰু ধুনীয়াকৈ আৰু এইবিলাকে আৰু খেলি থাকে সৰু ল'ৰা ছোৱালী। দেখিলে আমাৰো মনত পৰি যায়গৈ আগৰ দিনলৈ। ছোৱালীজনী দেখিছেনে নতুনকৈ চাইকেল শিকিছে। প্ৰথম চাইকেল শিকিলে চলাবলৈ বৰ হেঁপাহ নহয়, এতিয়া সেইটো কাৰণে খুব চলাবলৈ নতুনকৈ শিকিবলৈ আৰম্ভণি কৰিছে দেই। আমাৰো প্ৰথম শিকোঁতে খুব ইচ্ছা, ঘৰত নিদিয়ে চলাবলৈ, খুব লুকাই লুকাই চলাওঁগৈ। তেনেদৰে শিকিবলৈ আৰম্ভণি কৰিছে। নেদেখাবি আকৌ, মোক গোটেই ৰাইজে দেখিব, কলেজত ফেমাছ। আমাৰ মিছ বৰ্ষাৰাণী চেঞ্চোৱা। এয়া এনেই ঘৰত আমি বুমনি বুলি মাতো। চক নেদেখাবি, কলেজত ভাইৰেল নকৰিবি আকৌ। কেলে ছোৱালীজনীয়ে কাম কৰি আছে দেই, কামত বৰ চোকা আমাৰ ছোৱালীজনী। চক কেমেৰাত উঠিবলৈ হেনো বৰ লাজ কৰে। এয়া চাওকচোন বাৰু, কেমেৰাত উঠিবলৈ লাজ কৰিছে দেই। আপোনালোকে ছোৱালীজনীয়ে দৰা এটা চাবচোন। ব্লগটোৰ কাৰণে মোক কি কৰিছে, মোৰ উঠি ফাটি আছে দেই। দেখিছে, এই ছোৱালীজনীৰ কাৰণে দৰা এটা লাগে হেনো। বিয়া পতাৰ উপযুক্ত বয়স হৈ আছে, দৰা এটা লাগে দেই। আপোনালোকে চাই লওক, কোনোবা আছে যদি খালী হৈ ছিংগুল, তেতিয়া কমেণ্ট কৰি জনাবচোন। এয়া আমাৰ দেখিছেনে তিনিআলিত যেনেকৈ ডেকা ল'ৰা আড্ডা বহে, তেনেকৈ ইয়াৰ গাভৰু ছোৱালী আড্ডা বহি আছে, কথা পাতি আছে ইহঁতে। সকলোৱে কি কথা পাতিছে নাজানো বিশেষ, মই আঁতৰৰ পৰা এনেকৈ ভিডিঅ' কৰি তুলি থলোঁ সিহঁতক। নাজানে এজনীয়েও ভিডিঅ' কৰি আছোঁ বুলি। মই গাভৰু ছোৱালী কথা কি পাতিছে সিহঁতি জানে। ছোৱালীকেইজনীয়ে চাই আছে।
আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ আৰু বিশেষ একো নাই, এনেই অলপ ওচৰতে দেখালোঁ আৰু আপোনালোকৰ কেনে লাগিলে বাৰু? যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই।